আপুনিও গৰমৰ দিনত নেমু খাই ভাল পায় নেকি? যদি ভাল পায় তেনেহ'লে আপুনি নেমুৰ বিষয়ে কিছুমান কথা জনাটো অত্যন্ত প্ৰয়োজনীয়। গ্ৰীষ্মকালত নেমুৰ দ্বাৰা কেইবাটাও উপকাৰ পোৱা যায়। নেমু হৈছে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ উত্তম উৎস। নেমুৰ ৰসে হাইড্ৰেশ্যনত সহায় কৰে, পাচন শক্তি বঢ়ায় আৰু উশাহ নিশাহ সতেজ কৰে। নেমু খোৱাৰ ফলত গৰমত ঘামুচি ওলোৱা বা শৰীৰৰ দুৰ্গন্ধ আদিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায় কৰে আৰু কোষৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত বিশেষ অৰিহণা যোগায়। নেমুৰ ৰসে পাচনতন্ত্ৰৰ ৰসক উদ্দীপিত কৰিব পাৰে আৰু পাচনত সহায় কৰে। গ্ৰীষ্মকালীন গৰমৰ ফলত হোৱা পেট ফুলা বা পেটৰ অস্বস্তিৰ পৰা উপশম ঘটোৱাত ই বিশেষভাৱে সহায় কৰে। নেমুৰ ৰসে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাটো বিশেষভাৱে অৰিহণা যোগায়। নেমুত থকা এণ্টিঅক্সিডেণ্ট আৰু বিশেষকৈ ভিটামিন চিয়ে আপোনাৰ ছালক ৰ'দৰ পৰা হোৱা ক্ষতি আৰু অকাল বাৰ্ধক্যৰ পৰা ৰক্ষা কৰাত সহায় কৰে। নেমুৰ ৰসে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত বিশেষভাৱে সহায় কৰে। শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাটো নেমুৰ ৰসে বিশেষভাৱে অৰিহণা যোগায়। নেমুত পটাছিয়ামৰ দৰে ইলেক্ট্ৰলাইট থাকে, যিয়ে ঘামৰ ফলত শৰীৰৰ পৰা ওলাই যোৱাবোৰ পুনৰ ভৰাই তোলাত সহায় কৰে। নেমুৰ এণ্টিবেক্টেৰিয়েল গুণে গৰমৰ দিনত সাধাৰণ চিন্তাৰ বিষয় হৈ পৰা দুৰ্গন্ধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে নেমুত থকা ফ্লেভনয়েডে ৰক্তচাপ কমোৱাত বিশেষভাৱে সহায় কৰে। আন এক গৱেষণাৰ পৰাও দেখা গৈছে যে নেমুৰ ৰসে হৃদৰোগৰ আশংকা হ্ৰাস কৰাটো বিশেষভাৱে সহায় কৰে। নেমুৰ ৰসে কিডনী ষ্টোন ৰোধ কৰাটো সহায় কৰে বুলি কিছুমান গৱেষণাৰ পৰা প্ৰমাণিত হৈছে। নেমুৰ দ্বাৰা বহু উপকাৰ পোৱা যায় যদিও ইয়াক পৰিমিতভাৱে সেৱন কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ অত্যাধিক নেমুৰ ৰসে আপোনাৰ দাঁতৰ ৰোগ সৃষ্টি কৰাব পাৰে আৰু পেটৰ অস্বস্তিটো আপুনি ভুগিব পাৰে। গতিকে নেমুৰ ৰস শৰীৰৰ কাৰণে ভাল যদিও এটা নিৰ্দিষ্ট পৰিমাণত খোৱাটো অত্যন্ত প্ৰয়োজনীয়। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।